গাইজ ৱেলকাম বেক টু মাই চেনেল ডে উইথ ভাইৰিনা। সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি নতুন ব্লগটোলৈকো স্বাগতম জনাইছোঁ। আৰু আজি একদম ৰাতিপুৱাই ভ্লগ কৰিছোঁ। এতিয়া বাজিছে মানে 5:30 বাজি পেলাই গৈছে। আমি উঠি গা পা ধুই দেখিছে একদম সাজি কাচি ওলাইছোঁ। আমি যাওঁ আজি 2 বছৰৰ পিছত ফুৰিবৰ কাৰণে, বিয়াৰ 2 বছৰৰ পিছত ফুৰিবৰ কাৰণে আজি যাওঁ আমি দিল্লী আৰু জয়পুৰ যাম। চ' এয়া আমি ৰাতিপুৱাই উঠি ৰেডি হৈছোঁ। এতিয়া আমাৰ 9টা বজাত ফ্লাইট আছে। দাদাই হাজবেণ্ড আৰু মোক থ'ব যাব, মানে হাজবেণ্ড আৰু মইহে যাম অকল। চ' লৰালৰিকৈ ভ্লগটো কৰিছোঁ। দেৰি হৈছে, এনেকৈ চাওক। মই মানে ভ্লগটো ষ্টাৰ্ট কৰি কথা পাতিম আপোনালোকৰ লগত। তো এয়া ৰেডি মেডি হৈ ল'লোঁ। এতিয়া অকণমান এনেই কমকৈ মেকআপ অকণমান কৰি লওঁ, অকণমান আৰু বেছি নহয়। যোৱা কথা আমাৰ প্লেন হৈ আছিলে যাম বুলি, তো আজি ফাইনেলি হ'ল আৰু। তো এনেই অকণমান পূৰা 10 দিনৰ ছুটি লৈ যাবলৈ ওলাইছোঁ। মই ওলাই লওঁ, ওলাই মেলি লগ পাই আছোঁ, আকৌ চাই থাকিব। হৈ গ'ল, ৰেডি হৈ গ'লোঁ। এইফালে ভৰাই আছে, বস্তু ভৰোৱা হোৱা নাই তেতিয়াৰ পৰা, পৰহিৰ পৰা হৈ গ'ল। এইফালেতো আছে আৰু। এতিয়া যাওঁ, চাহ অকণমান খাই পেলাই, কাৰণ মই ৰাতিপুৱা বেলেগ একো খাই যাব নোৱাৰোঁ। চাহ অলপমান খাই পেলাই যাওঁ আৰু লগত লগ পাই আছোঁ একদম ভালকৈ। আমি আহি পাই গ'লোঁ এয়াৰপৰ্ট। মোৰ বেগ চেগ লৈ গৈ আছোঁ। মোৰ বহুত বেয়া লাগিছে, দাদা দেউতা গুচি গ'ল। অঁ, আজি বেয়া লাগি গৈছে কিবা মোক দাদাহঁতে বাই দিওঁতে। পাই গ'লোঁ। আমি বেগ চেগ দি দিলোঁ, দি এতিয়া আমি আমাৰ গেট নম্বৰ 8 তালৈ গৈ আছোঁ। আমি এতিয়া কলৈ ৰখি আছোঁ, বাছখন অহা নাই কাৰণে ৰৈ আছোঁ। ট্ৰেইন অহা নাই, ট্ৰেইনখন অহা নাই কাৰণে। ট্ৰেইনখন মানে কিয় ট্ৰেইনখন অহা নাই, তাৰমানে জাহাজত যাব লাগিব ন, আধা ৰাস্তা জাহাজত যাব লাগিব। জাহাজত যোৱাৰ পিছত জাহাজখনে তোমাৰ ট্ৰেইন ষ্টেচনলৈ মানে দি দিব, আমাক এৰি দিব। ট্ৰেইনৰ পৰা তুমি যাব লাগিব ফ্লাইটত, সেইটো কাৰণে আমি ৰৈ আছোঁ। তাৰপিছত তোমাৰ ৰিক্সা আছে, অ'লা আছে, উবেৰ আছে, প্ৰব্লেম নাই এইবিলাক। আমাৰ এয়াৰ এছিয়াৰ সেইখন খুলি দিয়া নাই, গেট খুলি দিয়া নাই কাৰণে আমি বহি আছোঁ এতিয়া। কিমান টাইমত বা খুলি দিয়া নাজানো, মেবি 8 মানত খুলি দিব চাগে। বহি আছোঁ আৰু।
আমি এয়াৰপৰ্টৰ পৰা ওলাই পেলাই টেক্সি বুক কৰিবৰ কাৰণে হাজবেণ্ড গৈছে ইয়াতে এনেকৈ এয়াৰপৰ্টৰ বাহিৰতে টেক্সি বুক কৰিব পাৰি প্ৰিপেইড আমি টেক্সি বুক কৰিলোঁ কৰি পেলাই এতিয়া টেক্সি বহিলোঁ বহি পেলাই গৈ আছোঁ এতিয়া আমি গৈ আছোঁ পাহাৰগঞ্জ ৰামনগৰ আজি আমি থাকিম আমাৰ দেউতাৰ মানে মোৰ শহুৰ দেউতাৰ SBI যিহেতু মোৰ শহুৰ দেউতাই SBIত কৰিছিলে SBIৰ গেষ্ট হাউচত থাকিম আজি আমি এণ্ড কাইলৈ আকৌ আমাৰ মৰ্ণিং 6টাত ট্ৰেইন আছে জয়পুৰলৈ তো আজি আমি গেষ্ট হাউচত থাকিম SBI এতিয়া তালৈকে গৈ আছোঁ ডিৰেক্টলি আৰু ইয়াতে বহুত খেলা মোৰ ৰুম গৈ ভালকৈ ক'ম মানে যোনবোৰে জানেতো জানেই যোনবোৰে নাজানে ভালকৈ কৈ দিম ৰুমত গৈ পেলাই আমি গৈ আছোঁ আমি জাষ্ট ৰুম আহি পালোহি আৰু দেখিলেনে এই ইয়াত সোমাওঁতে আহিয়ে তলতে মানে য'ত আমি আহিছোঁ গেষ্ট হাউচ তাতে তলতে চবে হোলী খেলি আছে আৰু আমাক ৰুম দেখাব আহি পেলাই এয়া অলপ হ'লেও হোলী মানে লগাই দিলেই দুইটাকে আমি হাজবেণ্ডকো মোকো মানা কৰিছিলোঁ কিন্তু হ'লেও আজি হোলী আৰু বেছি এয়া নকৰিলোঁ আকৌ ভয় লাগে ন নতুন জেগা তো কি আকৌ কিবা কিবি খং চং উঠি যাওক কিবা কৰক সেইটো কাৰণে মানে মানা নকৰিলোঁ আৰু তো এয়া লগালে এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰাই নাই ভাবিলোঁ আপোনালোকক কওঁ আমি আহি পালোহি বুলি তাৰপিছত শ্বুটো খুলি ল'লোঁ ইমান গৰম লাগিছে পূৰা গৰম গুৱাহাটীত যেনেকুৱা গৰম ইয়াতো একেই পাইছোঁ দিল্লীতো একেই গৰম একো ডিফাৰেঞ্চ নাই এতিয়া বহুত ভাগৰ লাগিছে দেখিলা তাৰপিছতে এতিয়া ফ্ৰেছ হ'ম আজি এতিয়াতো ক'তো ওলাই নাযাওঁ কাৰণ বাহিৰত মানে একদম চবেই হোলী চলি খেলি আছে একদম গেষ্ট হাউচৰ তলতেই চবেই খেলি আছে ভুলতো নাযাওঁ মই এনেই বেয়া পাওঁ এইবোৰ তো এতিয়া আজি এতিয়া ৰেষ্ট ল'ম ভালকৈ আৰু ভাগৰো লাগিছে বহুত
বহুত বেছি ভাগৰ লাগিছে তো ঠিক আছে আমি ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হৈ মেলি লগ পাই আছোঁ চাই থাকিব হে গাইজ আমি শুৱাৰ পৰা উঠিলোঁ উঠি এতিয়া আকৌ কাপোৰ পিন্ধি লৈছোঁ যি পিন্ধি আহিছিলোঁ তাকে পিন্ধিছোঁ কাৰণ আজি কমপ্লিট দিল্লী বন্ধ মানে বিশেষকৈ বজাৰবোৰ এনেই সৰু সুৰা বোলে খোৱাৰ দোকান এখন দুখন খুলিছে বাকী চব বন্ধ তো সেইটো কাৰণে ভাবিছোঁ অকণমান চাহ তাহ কিবা খাবৰ কাৰণে যাওঁ বাকী আজিৰ দিনটো পূৰা আমাৰ বহুতেই বেয়া গৈছে মানে কিয় যে টিকেট কৰিছিলে মানে আজি মানে ভগৱানে জানে আৰু এতিয়া মানে বহুত বেয়াকৈ পস্তাইছোঁ একো দোকান চোকান নাই আজিৰ দিনটো এনেই গ'ল না বজাৰ কৰিব পাৰিলোঁ না কিবা চাব পাৰিলোঁ একো নাই তো এতিয়া শুৱাৰ পৰা উঠি পেলাই কাপোৰটো পিন্ধি পেলাই যাওঁ তলত কিবা কিবি খোৱাৰ দোকান কিবা যদি পাওঁ চাহ তাহ খাম কাৰণ আমি মইতো ৰাতিপুৱা ঘৰতে চাহ খাই অহা একোৱেই খোৱা নাই ফ্লাইটত নুডলছ খাইছিলোঁ সেয়াই আৰু ইয়াতে গেষ্ট হাউচত আহি পেলাই কিবা লাঞ্চ কৰিলোঁ আৰু তো এতিয়া যাওঁ কিবা এটা খাই লওঁ ভাবিলোঁ আপোনালোককো লৈ যাওঁ ক'ত যাওঁ আমি চাবলগীয়াতো একো নাই সেয়াই আৰু দোকান বন্ধ দোকান চাব একো নাই আৰু এয়া হাজবেণ্ড আৰু ৰুমটো একো নেদেখাওঁ কাৰণ ৰুমটো একেবাৰে চিম্পল একো নাই বেড এখন আছে ড্ৰেছিং টেবুল এখন আছে আৰু একো নাই তো সেইটো কাৰণে চাবলগীয়া একো নাই কাইলৈ যেতিয়া বেলেগ ৰুমত যাম তেতিয়া ভালকৈ দেখাম আমি ক'ত থাকোঁ কি কৰোঁ কাইলৈ জয়পুৰ গৈ আছোঁ কৈছোঁৱে তো তাতে ভালকৈ দেখাম তেতিয়া যাওঁ ব'লক আমি ক'ত যাওঁ চাই যাওঁ এইটো আমাৰ ৰুম ইয়াৰ দেখিছে লিখা আছে SBI আছে বুলি এনি চাৰ্কল নৰ্থ ইষ্ট চাৰ্কল বুলি তো এয়া এইটো কৰিডৰ যে আমি এইফালে দি যাম তো সেয়া আৰু বিশেষ একো নাই চাবলগীয়া আইচক্ৰীম ফ্লেভাৰৰ চাহ হয় যিটো কাপত চাহ দিছে মানে সেই কাপটো কামুৰি খাই দিব পাৰে খোৱা কাপটো খোৱা বহুত টেষ্টি হয় একদম আইচক্ৰীম যেন লাগিছে এতিয়া গৈ আছোঁ আমাৰ পালিকা বজাৰলৈকে জানো খোলা আছে নাই এইবাৰ নাজানো গৈ চাওঁ এবাৰ পালিকা বজাৰ গৈ আছোঁ কনক প্লেচ মই যোৱা নাই আগতে মানে দিল্লী আহোঁতেও মই পালিকা বজাৰত যোৱা নাই কিন্তু হাজবেণ্ড গৈছে কাৰণ দাদাবৌ যিহেতু ইয়াতে আছিলে আগতে এতিয়াহে গুৱাহাটী শ্বিফ্ট কৰিলে চ' ই পূৰা জানে আৰু তেতিয়া গৈ আছোঁ ৰিক্সাত গৈ আছোঁ বহুত দিনৰ মই ৰিক্সাত উঠিছোঁ বহুত দিন আৰু একদম চাওঁ কি হয় কি পাওঁ কি নাপাওঁ চাই যাব আপোনালোকে ইয়া আমি গৈ আছোঁ ৰিক্সাত আৰু দেখিছেনে দিল্লীৰ ৰাস্তা কেনেকুৱা ফ্ৰী হৈ আছে যিটো মানে বেলেগ দিনততো পচিবলে নহয় আজি পূৰা খালী আমি আহি পাই গ'লোঁ কনক প্লেচ গৈ আছোঁ খোজকাঢ়ি চব বন্ধ মানে ৰেষ্টুৰেণ্টবোৰ খোলা আছে বাকী যোনবোৰ শ্ব'ৰুম হয় বা কিবা এনেকুৱাবোৰ মানে 90% বন্ধই আছে এনেই অনাই বনাই ঘূৰি ফুৰিছোঁ আৰু ৰুমটোৰ ভিতৰত সোমাই থকাতকৈ এনেকৈ খোজকাঢ়ি ওলাই আহিলে ভাল লাগে অলপমান মনটো ন হয় নাই ভালে লাগে আহিবলৈ তোমাৰ এইখিনি জেগাত অঁ তো মই একদম ব'ৰ হৈ গৈছিলোঁ ৰুমটোৰ ভিতৰত সোমাই ভাল লাগিছে এতিয়া ওলাই আহি তোৰ স্পেক্সেছো চাওঁ লগ পাই আছোঁ আকৌ চাই থাকিব আপোনালোকে বহুত বেছি ডেডলাক পালিকা বজাৰ বন্ধ এইখন বন্ধ
চান্দুৰ এখন যোনবোৰে জানে মেক্সিমামে জানেই এখন আণ্ডাৰগ্ৰাউণ্ড মাৰ্কেট হয় এয়া মানে গেট কেইবাখনো আছে সব ফালৰ পৰা মানে এণ্ট্ৰেঞ্চটো আছে আৰু এয়া বন্ধ এইখন হয় বন্ধ বহুত বেয়া এতিয়া আমি আহিছোঁ এয়া মেট্ৰ' ষ্টেচন আমাৰ মেট্ৰ'ৰ কাৰণে কাৰ্ড বনাবৰ কাৰণে এখন কাৰ্ড দাদাই দি পঠাইছে কিন্তু ভাবিছোঁ আমি আৰু দুখন কাৰ্ড বনাই লওঁ যিহেতু লাগি থাকিব সেইটো কাৰণে কাৰ্ড দুখনে বনাবৰ কাৰণে আহিছোঁ এয়া আহি পাই গ'লোহি আমি এয়া মেট্ৰ' ষ্টেচন আমাৰ মেট্ৰ'খন আহি পোৱা নাই চ' আমি ৰৈ আছোঁ এতিয়া আমি আহি পালোঁ মেট্ৰ' ষ্টেচন এতিয়া আমি যাম নিউ দিল্লী এতিয়া আমি আছোঁ ৰাজীৱ চকত তাৰপিছত আমি নিউ দিল্লী যাম তো এয়া আহি পালোঁ আহি পোৱা নাই ৰৈ আছোঁ এতিয়া এতিয়া আমি আহিলোঁ আহি পেলাই খাবলৈ সোমাইছোঁ হা কি কৈ আছা খাবলৈ সোমাইছোঁ এতিয়া আমি এতিয়া আছোঁ পাহাৰগঞ্জতে আমাৰ য'ত গেষ্ট হাউচ আছে তাতে খাবৰ কাৰণে সোমাইছোঁ এয়া মাহীহঁত হে গাইজ আমি জাষ্ট ৰুম আহিলোঁ আৰু ধুনীয়াকৈ ডিনাৰ চিনাৰ কৰিলোঁ কৰি মেলি পেলাই আহিলোঁ ৰুমলৈ আৰু এতিয়া শুম গা পা ধুই মেলি বিচনাতে আছোঁ আমি শুম এতিয়া আৰু কাইলৈ 6টাতে আমাৰ ট্ৰেইন আছে জয়পুৰলৈ চ' সোনকালে উঠিব লাগিব এতিয়াও দেৰি হ'লেই 11:30 বাজিব হ'ল তো ঠিক আছে ভ্লগটো আজি ইয়াতে শেষ কৰোঁ বুলি ভাবিছোঁ এইটো ডে 1ৰ ভ্লগ হয় কাইলৈ আকৌ এটা বেলেগ ভ্লগ মই লৈ আহিম আপোনালোকলৈ আশা কৰিছোঁ এইটো ভ্লগ চাই আপোনালোকে ভাল পাব যদি ভাল পায় দেন লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তো ঠিক আছে ভ্লগটো ইয়াতে শেষ কৰিছোঁ গুড নাইট এণ্ড বাই বাই